Bird machine. Check. Monica, oh my darling. হয়তো মনিকা কোনি হে Monica কোন Monica হয়? হাতই দুখে কাবাক মাতিলে মনিকা বুলি কোনি এটো ও হে কোনে নহয় জানা নাই মেছো। ভালকে কব বাছা নহলে কিন্তু মাইৰত কৈ দিম ৰখ কৈয়ে ৰখ হে কি কব যাবা ইচ্ছা তই? তে কোনি এটো ক নহলে কৈ দিম কিন্তু মই বাপা আৰে তুই কোনে নহয় মই গান মাৰিছিলো গানত সংখ্যা কৈছো। গানৰ সংখ্যা কৈছে মনিকা বুলি কিয় কলি তই বেলেগ কিয় নকলি বেলেগ মানে মুখত সেইটোৱে আহিলো সেইটোৱে কৈ দিলো। বহুত পুৰণা গান সেইদিনাখন ক'ৰবাত শুনা পালো সেইকাৰণে মাত দিলো। হেলা গান মাজে মাজে মাৰি ভাল লাগে সেই কি কব যাবা ইচ্ছা মাৰি তই গানে মাৰিছো মই। এই দুটা হেলা বাদ দিলে বাদ দে তোৰ মনিকা তোৰ তাতে আছে এটা কথা কৈছো কি কব লাগে? তই মোক বেছি মৰম কৰা না মাইক বেছি মৰম কিয় হচ্ছে আনকে নহয় দিছো কচু কাক কৰা নো মাইক বেছিয়ে কৰাই না কিয় মাইকো কৰো তোকো কৰো তাকে সুধিব লাগে নেকি? নহয় তই মাইক অলপ বেছিকে মৰম কৰা মই জানো। কেনেকে গম পালি তই? মাই দেখো কিবা বস্তু খুজিলে আনি দে তই কবাই নহয় ভুৰুতকে আনি দে তোক আনি নেদাও নেদা তই কি দিছা তই মোক কিবা খাবা খুজিলে নাই বুলি কয় কিবা আনিবা কলো নৰু বুলি কয় কি দিছা কি লাগে তোক দে কচোন। এতিয়া মোৰ কামটো হ'ব ৰ এনে মোৰ মুখখন অলপ কেম্বা লাগিছিলে কিবা অলপ খাবা পাৰিলে ভাল লাগে আকৌ শুনাই নেকি তই? খাইছো কিন্তু সেইখিনি তলকে গুচি গেল না মুখত আকৌ নাথিলে খাই কিনে দোকানৰ বস্তু অলপ কিবা খাবা পাৰিলে মোক ই তাৰমানে মোক সেইকাৰণে এইগিলা পাই আছে। তাতে মই তোক কিবা আনি আছো কিবা খাবি ন তই? দে মই ৰখি আছো দে তই তাড়াতাড়ি এটা যে স্কেল পাতিছিল ক'ত থলা? কি কৰাইছে তোৰ স্কেল পাতকে বেছিছে হৈছে দে ভালকে খোৱা মোক ধুনু আছা না তই মই যাই আছো তেৰিকা দেউতাক ইমান খাব কি কামেই নাহিলো। কিবা খাবা খোজাতে দেউতাই লাঠিহে ললা লাঠি লৈ ইতেন ধৰবা পাৰা হলি মোৰ পিঠি বকলি কৰি দিলা জেকাই না ইয়াৰ অলপ ভালহে দেখাও ৰ না কিবা খাবাই পাওঁ। কি হৈছে তোমাৰ? কি কবা দেউতাক কিবা খাবা খোজাওতে দেউতাই লাঠি দিয়ে কোবা বাকে মোৰ লগতে মোৰ দোকানতে যাম জেকা ভৰা তুমি বৰ ভাল তুমিয়ে মোৰ দেউতা ভাল লাগছিল। বিমলাক কৈ দিবচোন মোক এক প্লেট চিগাৰেট দিবচোন আৰু ধুনু তুমি কি খাবা? খান্দে মই নিজে বাছি লওঁ। কি কৰিলা চিগাৰেট পেকেট নেদে কিয়া মোক চিগাৰেট দিব তোৰ সিবোৰ পাই মোৰ বিমল পেকেটে দিয়া নাই। ৰ'ব জীয়াছো ৰ'ব দুটা বস্তু বেলেগকে থৈ আছে না। তই চিগাৰেট কিয় খাৱ বিমল নাখাই কিয়া? তই বিমল কিয় খাৱ চিগাৰেট নাখাই কিয়া? চিগাৰেট খাই ভাল নাপাওঁ মই কেনে লাগে। মই বিমল খাই ভাল নাপাওঁ কেনে কাহা লাগে। কি কৈছা বিমল খাই কাহা লাগে? লাগে তো কি কৈছে শুনছা ই বিমল বোলে কাহা লাগে খাবাই নাছিলে দে কাক চিগাৰেট খাব নাজানা বুলি কৈছা? মোৰ হাত পুৰুকে চিগাৰেট খাই মৰি গেল আৰু কি বুলি ভাবছা তই মোক? হাত পুৰুকে চিগাৰেট খাই মৰি গেল? ইমান আগতে দেখোন চিগাৰেট ওলাই নাছিল। চিগাৰেট আছিল তই ওলাই নাছিলি। বিমল খাই দেখো তই চোৱা আমাৰ দৰে হৈ গৈছা তই চিগাৰেট খাই কি হৈছে খতৰা কৰি গৈছে দেখোন তৰা বড় আৰু লেভেল আছে। দিনটোত মোক 10 পেকেট চিগাৰেট লাগে টোপনিৰ পৰা উঠি পেলাই মই চিগাৰেট দিয়ে মোক দিওঁ তই কি বুলি ভাবছা মোক? চকুকেইটা মেলি চাবি যে আজিকালি কোনো চিগাৰেট নাখায় গিৰিয়েকৰ লাগে ঘৈণীয়েকে খায় মাষ্টৰক পাইছে ছাত্ৰই খায় নেকি অজয় দেৱগণক দেখা নাই এডভাৰটাইজ কৰি বিমল খায় মই আম্বানী জীয়েকৰ বিয়াত চিগাৰেট মিলিছো এইবিলাক খবৰ পা তই জানা কিবা তই কি কৈছা? আম্বানী জীয়েকৰ বিয়াত তই চিগাৰেট নহলি তই চিগাৰেট ফালতু বুলি ভাবছা নেকি? দাদা কথাটো সঁচা নেকি আমি দেখোন শুনা নাই। তই চিগাৰেট বিটা এইটো হ'ল চিগাৰেটৰ পাৱা ইমানে যদি চিগাৰেট পা কিয় নহলি মাজে মাজে খাব নাপা? ক'ত কোনে খাব নাপায়? মাজতে দুদিন মানে অফ দিছিলো যেতান চিগাৰেট খাওঁ কোনেও খাব নোৱাৰে। লকডাউনত 50 টকাত চিগাৰেট দিছিল তথাপিতো খাইছো। এইটো হ'ল চিগাৰেটৰ পাৱাৰ। তহঁতৰ বিমলৰ কি খাই আছে? বিমলৰ কথা লাগে তো আমি বিমল খাবহে আহিছো খাই কিনে গুচি যাম তোৰ পাগল নহয় ন আমি বিমলৰ কথা কৈ থাকিম পাগল বুলি কৈছা ফালি পেলাম কোনি ভালাব কোনি ভালা মই ফালি মাৰ কোনি ভালব দাদা আপোনালোকে কি শিখৰ আৰু বিমলৰ কাৰণে এনেকে তৰ্কাতৰ্কি কৰি আছে? ই অলপ লাগাতছে বেছি বকি আছে বেছি নকমা দীঘালে ফালি দিম চিৰিটো পোৱা নাই আইএমএ জেকা গায়ে তোৰ দৰে বহুত দেখা পাইছো পচা পেটকাৰ নিচিনা হৈ আছে তেনে খচি দিলি পেটটা উঠি যাবি হয় নেকি? তোৰ যদি দম আছে আমাৰ বাটক গেলে হবি তই তোৰ বাটক গেলি কিয় যামে তোৰ যদি দম আছে চিন্তাত গেলে হবি হ'ব যাম মই দাদা আপোনালোকে কেনেকে কাজিয়া কৰি আছে শিখৰ আৰু বিমল লগ নাখাওঁ যা চিগৰ ইয়াক চালবা কাৰণে গিল মই চিগৰে নাখাওঁ অলপ বুকদেন মাৰি দিওঁ কি হলো ই দেখোন মাটিত ঢিগালকে পৰি গেল কি হলে তোৰ মনে মনে থাকা বুকদেন মাৰি দেখা নাই টান কৰিম তোক ফালি মাজি আকৌ নোখোৱাকে গুচি আহিলি হুৰ হুৰ মুৰ হুৰ কৰি
সেইগিলা কথা মই পাহৰি গৈছোঁ সিহঁতৰ কথা শুনি মোৰ মাথা গৰম হৈ গৈছে তোৰ মাথা গৰম হৈ গৈছি চাও কিমান মাথাটো গৰম হৈছে তোৰ তোৰ দেখোন মাথাই গৰম হোৱা নাই এনেকে গম নাপায় ধুনু ভিতাৰে মোৰ গৰম হৈ আছে মা কথা ধুনু মই ফালি পেলাম সিহঁতক সিহঁতে বিমলৰ কথা পাহৰি যাব লাগিব তোক যদি ইয়াতে ফালি পেলাই তই তেতিয়া কি কৰবি ধুনু মোক ফালব সিহঁতে তই নাজানো নেকি মোৰ কথা তোক ফালি পেলাম সিহঁতক ঐ কি হৈছে ধুনু কি এনেকে আছে ই বোলে দোকানত শিখৰ খাবা গৈছিল শিখৰ খাবা যাওঁতে দুটা চলিৰ লগত কাজিয়া লাগি গৰম হৈ আছে সি কয় বিমল ভাল ই কয় শিখৰ ভাল সেনকে লাগছে তো কাজিয়াখান কি কবি ই বোলে জেকাই বোলে এতিয়া ফালবয়ে বোলে ফালবয়ে ঐ মৰণ নোহোৱা মোৰবা জেগা বিচাৰি পোৱা নাই পিছত কিন্তু পিছৰ পাই বাচো বুলি এটা বাই নটিবি এটা বাৰে বাচো বুলি কয় এটা বাৰ বাৰা মোক চিনি পোৱা নাই নেকি আই এম এ জেকা মনত ৰাখবি আই এম এ জেকা ইংলিছ চাও ইংলিছ দৌৰি তত নাপাবি বাচো বুলি সৰু সৰু কথা কি কাজিয়া লাগি নুঘুৰবি যা এতিয়া ঘৰত যা কোনিয়ে ঘৰত যা ফালি আহিয়ে ঘৰত যাম হ'ব দে ফালবি তোৰ এই মুখ তোৰ এই বকি থকা মুখ কাউৰি তোৰ ফালি দিব ইয়াতে কোনিয়ে কাউৰী খালে মোক যা ইয়াৰ পৰা যা তই মদ যেনেকে মৰা তোৰ মোৰ কি আহি যায় তই দৰ্জা চাকিয়া যাবা দিলো তই একালে বোলে পাৰবি হাত কিয় নৰিম মই একালে মাৰিম সিহঁতক তথাপিও তোক মই এটা কথা কওঁ কি কথা তই যদি সিহঁতক মাৰবা নৰা মোকো কবি জানিবা মই সিহঁতক মাৰবা পাৰোৱে তই নৰা তই সৰুৱে যা তই দূৰৰ পৰা চাই থাকবি সি তাতে সিহঁতে কিয় দি আছে তাড়াতাড়ি জেগা আছে সিহঁতে মানে ধুনীয়াক চলি আহি তোৰ কথা পিঠি বকলি কৰি দিব ধুনীয়াক চলি আছে একে গেলি জেগাটো তাকে গেলি কিয় গেলি নাইছো ৰ সিহঁতক দূৰৰ পৰা চাইছো কেনে গালি তই ফিল্ডত গেলি সেইকাৰণে তোৰ জাগাত গেলি আহিছো মই যাবা ওলাইছিলো তহঁতে দেখো আহিয়ে পালি মই এতিয়া কেনেকে যাম জেগা ইয়াতে দেখোন কেনো খাটা দীঘল দেখোন চব আহি তোৰ কথা পিঠি বকলি কৰি দিব কোনে তই আমাক ভাল পাইছা দেচোন পাল কেনেকে ফালা থাও জেগা উই দেখোন কেনেকে কথা কয় তাকেইতো দেখো কেনেকে কৈ দেখোন কথা মা কতম তোক এনকে মাদি তই আমাৰ ইয়াৰ লগত পাংগা ল'বা এতিয়া তোক কোনি দেখতা না তোক দেখি কেনেকে তাই ইয়াতে জেলৰ পাই ওলাই আহি গম পাইছা ইয়াৰ লগত কি গিলা কথা কৈ আছে ইয়াক দাঙিলো কোনে তই কাক দাঙি পাইতে তই ঐ তলি তই মন নিচিনা কিয় ভাদতা নহয় তাৰমানে তোমাৰ দিকে তোমাৰ কথা শুনাতে তোমাৰ তাতে আহি গেলা মোৰ বেয়া নাপাদা এতিয়া কি কৰো আগে গেলিও মাৰিব 10,000 খেদিলো ভুলে কৰিলো নেকি কি চিন্তা কৰি আছা দে নাফালা নেকি ফাল নাযায় কা কি কৰি আছা ধুনু যাবা সিহঁতৰ কিমান চলি আছে দেখা নাই আগে গেলিও কোবৰ পৰা মাৰিব মাৰ পশ্চিমৰ পৰা মাৰিব তুমি কিন্তু মোৰ লগত ফাল্টু কৰিছা দে কি ফাল্টু কৰিলো আমাৰ তই একালে আহিব লাগিছিল সিহঁতক কিয় লৈছা মই একালে আহিছো দেখা নাই তই যা তই মাতি লৈ গেল ভালে হ'ল ৰ সেই বুদ্ধি কৰি পলাও মই মাতি আহ চলি তহঁতে কি তাতা কি পলাল বাতা গম পাইছা একাত্তাৰ আজি মেয়া বাই ৰ'ব আজি ৰ মই যাওঁ ৰ তোমাৰ কেইটামান চলি কেইটা দেখছে না এইকেইটা চলি মাৰিব আছি মোক এইকেইটা দেখছে না মাষ্টৰ বাবু কিয় লুকিয়া চাব ফালাহি কি হৈছিল তোৰ এক্সাম আবাৰ গেছে কি তাৰমানে এইগিলা কিয় দেখা দি পেলাই কি কৰিম সি মোৰ বিমলক কিয় বেয়া বুলি কৈছে তো মোৰ চিগাৰক বেয়া বুলি কৈছা কিয় কৈছা কি এইগিলা বিমল কি চিগাৰৰ কথা কৈছে তাতে ফুৰা কি হৈছে জানা দুটাই তাৰমানে দোকানত শিখৰ আৰু বিমল খাবা গেছি যাই কিনে কাজিয়া লাগছি তাৰ এটাই কয় শিখৰ বেয়া এটাই কয় বিমল বেয়া সেনকে জেকাই মই দোকানত লৈ গৈছি দোকানত লৈ যাই কিনে কিবা খুৱাম বুলি আকৌ নোখোৱালা আৰু তাৰপিছত দুটা কাজিয়া লাগছি কাজিয়া লাগি খেদা খেদি কৰিছি এতিয়া মই সিহঁতৰ পিছে ঘূৰি আছো তহঁতে এইগিলা বিমল আৰু চিগাৰৰ কাৰণে কাজিয়া কৰিম বুলি ভাবছা নেকি এইগিলা ভাল বস্তু নহয় এইগিলা বেয়া বস্তু তই জানা না এইগিলা হানিকাৰক মই সিহঁতক কিবা কওঁৱে নেকি ৰ কওঁৱে ৰ দুটা যে এইগিলা আৰু যে কাজিয়া লাগছা এইগিলা কি ভাল বস্তু নেকি চাও কত চলি এইগিলা কাৰণে ধ্বংস হৈ গেল তহঁতে নাজানা নেকি গম নাপা নেকি তই দুটাই
মই কৈ আছো দে ছাৰ তহঁতে আজিকালি তহঁত বহুত সৰু চলি আহিছা আমি আহিছো তহঁতৰ বহুত ওপৰৰ বয়সৰ তহঁতৰ দোকানত বেলেগ বস্তু নাই নেকি এইগিলা বস্তু খাই থাকা মোৰ দৰে ভাজা খাব লাগে বিস্কুট খাব লাগে অ কি চলি তই কিয় বকি আছা এ এখন নকয় দে মাৰ তই কেলে পাছ কেনে বেচা বেচা কেনে বেচা ইতা পেটৰ ভিতৰত তহঁতে সেইগিলা খাই কিনে যাই পেলাই ৰাখবি সেইগিলা খা তহঁতে আৰু বাচা বাচা বিচনাত বাগেৰি বাগেৰি কান্দি ৰাখবি গম পাবি পিছত যা যা তহঁতে যা 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 তই এতিয়া যা কি কৰাৰ কাৰণে বিমলৰ কাৰণে মোবাইল আনি যা তই যা নকৰো যে আৰু মোৰ ভুল হৈ গেল যা 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 আজিৰ পৰা যদি এইগিলা কথা শুনা পাওঁ খাবি কিন্তু তই হ'ব দে যাওঁ দে মই ঐ জেকা তই দেখোন গেলি হে মোক দেখোন আকৌ নোখোৱালি জানো ই কেনে চলি হে ইৰ লগত ঘূৰি ঘূৰি কামেই নাই এই দেউতাৰ লগত যি হ'ল ইৰ লগতে সেই হ'ল ময়ো ঘৰকে যাওঁ দে গাইজ আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু লাইক এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব আৰু আমাৰ এই পৰীক্ষাত ভ্লগছ বুলি ক'ব পাৰি ইয়াৰ চেনেলটো ডিছক্ৰিপশ্যনত লিংকটো থাকিব আপোনালোকে চাব আৰু লাইক কৰি দিব বাই 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 বাই